এজন বিধায়কো আমি বহুত বিধায়ক পালোঁ অকল ভৱেশ কলিতাই নহয় আমি কংগ্ৰেছৰো পাইছিলোঁ AGPৰো পাইছিলোঁ CPMৰো পাইছিলোঁ গতিকে আমাৰ গুৰেশ্বৰৰ অভাৰব্ৰিজখনৰ কথা আজি এছেম্বলিৰ বুকত এটা বিধায়কো আজিলৈকে উপস্থাপন নকৰিলে যদি ৰাইজে আশা কৰি ভোট দিয়াৰ পিছত তাৰ পিছত ৰাইজৰ কথা নাভাবে তে ভাবিব কোনে আছে গুৰেশ্বৰৰ যিবিলাক জ্বলন্ত সমস্যা আছে অভাৰব্ৰিজ আজি নিবনুৱা সমস্যাকে কওক সংস্থাপন নোহোৱা হৈছে আমাৰ নিবনুৱাসকলৰ গতিকে স্বাস্থ্য ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক মানে এগ্ৰিকালচাৰ ক্ষেত্ৰতে হওক গতিকে এই কথাখিনিৰ ওপৰত অধিক গুৰুত্ব দিব বুলি মই আশা কৰোঁ যেটো আপোনাৰ ঘৰৰ ওচৰৰে যেটো নেকি মংগল চকৰ পৰা আহা যেটো নেকি পথ মংগল চকৰ পৰা যেটো নেকি গুৰমুলগি আহা যেটো পথ আজিত লাগি মেৰামতি হোৱা নাই যেটো পুঠিমাৰে নৈৰৰ ওপৰত যেটো নেকি দালাং হিটো লৈ ফলে বহু দিন যেটো ৰাজনীতিক বা হেৰি নিৰ্বাচনৰ সময়ত যেটো নেকি উত্থাপন হৈ থাকে ইটো লৈ ফলে নিৰ্বাচনৰ প্ৰচাৰ হৈ থাকে এইটো ক্ষেত্ৰত আপুনি কি ক'ব এইটোত প্ৰথমতে দুখ দিব লাগিব আমাৰ ঠিকাদাৰবিলাকক প্ৰথম যিজন ঠিকাদাৰ আছিল 2009 যেতিয়া আমাৰ এই দলংখন আধাৰশিলা স্থাপন হৈছিল ঠিকাদাৰজনে দায়িত্ব লৈ তেওঁ কাম কৰিম বুলি আগবাঢ়িলে কিন্তু তেওঁ আসলতে যিমানখিনি এই এনেকুৱা ব্ৰিজৰ কাম কৰিব পৰা তেওঁৰ যিখিনি ক্ষমতা থাকিব লাগে সেই ক্ষমতাখিনি আসলতে তেওঁৰ নাই আৰু নহৰ বিনিময়ত ইমান লেহেম গতিত আগবাঢ়ি গ'ল য'ত ডিপাৰ্টমেণ্টে তেওঁক মানে কেঞ্চেল কৰিবলৈ বাধ্য হৈ গ'ল হয় আৰোনাই খবৰাং দৰ্শকলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ আজি আমি বিশেষ অনুষ্ঠান লৈ আহিছোঁ এই অনুষ্ঠানত আমাৰ সৈতে আছে চেণ্ট্ৰেল ইউথ BPFৰ সাধাৰণ সম্পাদক শৰৎচন্দ্ৰ দাস ডাঙৰীয়া তেখেতলৈ আমি আহি থকা যেটো নিৰ্বাচনলৈ কথা পাতিম হয় পোনপ্ৰথমে মই আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ তো ধন্যবাদ আৰোনাই খৰাং 24 চেনেললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে দৰ্শক শ্ৰোতাসকললৈও মোৰ তৰফৰ পৰা মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ হয় আমি পোনপ্ৰথমে আপোনাৰ পৰাই জানিব বিচাৰিম আমি যেটো নিৰ্বাচনৰ বতৰ এতিয়া বেছি দিন নাই নিৰ্বাচন চমু চাপি আহি আছে যেটো BPF দলৰ পৰা আপোনাৰ নামটো 44 নং গড়েশ্বৰ সমষ্টিত আপোনাৰ নামটো ইতিমধ্যে উল্লেখ হৈ আছে গাঁৱে গাঁৱে প্ৰচাৰ হৈ আছে হিটোৰ ক্ষেত্ৰত আপুনি কি ক'ব যেটো আপোনাৰ নামটো সংযোগ হৈ আছে হয় নিৰ্বাচন আহিছে যেতিয়া ইয়াত বিভিন্ন দলৰ প্ৰাৰ্থীবিলাকে নিশ্চয় নিজৰ আশা সপোনবিলাক প্ৰতিফলিত হয় গতিকে মোৰো এটা আশা আছে এটা দীঘলীয়া সময় BPF দলত কাম কৰিলোঁ দলটোক যথেষ্ট সময় দিলোঁ বেয়া দিনতো দলটোৰ লগত থাকিলোঁ ভাল দিনতো দলটোৰ লগত আছিলোঁ গতিকে ৰাইজক সেৱা কৰাৰ এটা হেঁপাহ প্ৰত্যেকজন ব্যক্তিৰো থাকে ঠিক তেনেদৰে মোৰো এটা আশা আছে গুৰেশ্বৰবাসী ৰাইজক কেনেকৈ সেৱা কৰিব পাৰি গতিকে মই BPF দলৰ ফালৰ পৰা প্ৰাৰ্থী হিচাপে 44 নং গুৰেশ্বৰ বিধানসভা সমষ্টিত মই প্ৰাৰ্থী হিচাপে আবেদন কৰিছোঁ ইতিমধ্যে হাইকমাণ্ডৰ তৰফৰ পৰাও কিছু সেউজ মানে সংকেত মই পাবলৈ সক্ষম হৈছোঁ আগবাঢ়িব দিছে সমষ্টিত কিছু মানে চোৱা চিতাৰ কাৰণে কিছু আগবাঢ়ি যোৱাৰ কাৰণে কিছু নিৰ্দেশনাও দিছে সেই অনুপাতে মই আগবাঢ়ি গৈছোঁ আশা কৰোঁ দলৰ নেতৃত্বই দলৰ সভাপতি হাগ্ৰামা মহিলা ডাঙৰীয়াই নিশ্চয় উপযুক্তজনক ইয়াত প্ৰাৰ্থী হিচাপে BPF দলৰ পৰা প্ৰক্ষেপ কৰিব আৰু মই ভাবোঁ যদি দলে সেই সুযোগটো মোক দিয়ে সেই সুবিধাকণ দিয়ে নিশ্চয় মই 44 নং গুৰেশ্বৰ বিধানসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠীক প্ৰতিজন ব্যক্তিক সেৱা কৰাৰ কাৰণে এটা মই আগবাঢ়িম যেটো গড়েশ্বৰ সকলো আপোনাক চিন পায় যেটো শৰৎচন্দ্ৰ দাস বুলি ক'লে চবেই চিন পায় যেটো আপুনি এতিয়া নিৰ্বাচনৰ কাৰণে সাজু হৈছে কি ক'ব আপুনি ৰাইজক কি আহ্বান জনাব যেটো নিৰ্বাচন চমু চাপি আহি আছে
হয় আপুনি টিকিট পায় চিনি পোৱাৰ মূল কাৰণটো হ'ল কি ৰাজনৈতিক পথাৰখনত এটা দীঘলীয়া সময় মই ৰাজনৈতিক পথাৰখনৰ লগত জড়িত হৈ থাকিলোঁ প্ৰতিটো অঞ্চল প্ৰতিজন ব্যক্তিয়ে ভালকৈ জানে চিনি পায় আৰু যিখিনি পাৰোঁ ৰাইজৰ কাৰণে সেইখিনি সহায় সহযোগ কৰি দি আহিছোঁ তাৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে মোক হয়তো চিনি পায় আৰু মই আহ্বান জনাওঁ যে আমি এই পিছ পৰি থকা অঞ্চলটোক আমি উন্নয়নৰ দিশত আমি আগবঢ়াই নিব লাগিব আমি আগন্তুক দিনত মানে বিগত দিনত আমি বহুতো বিধায়ক পালোঁ আমি গোৰেশ্বৰ অঞ্চলত আমাৰ যিটো আগতে ৰঙিয়াৰ এটা পাৰ্ট আমাৰ গোৰেশ্বৰত জড়িত হৈ আছিল তামোলপুৰৰো এটা পাৰ্ট আমাৰ তামোলপুৰ সমষ্টিত জড়িত হৈছিল এই দুইটা অঞ্চল লগাই এটা আমাৰ গোৰেশ্বৰ নতুন সমষ্টি হৈছে গতিকে এই সমষ্টিবাসী ৰাইজক মই এটা আহ্বান জনাব বিচাৰোঁ যে আমাক আচলতে আমাৰ অঞ্চলৰ কাম কৰা মানুহ লাগে মই প্ৰথমে গোৰেশ্বৰবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে কোনে আমাৰ মনৰ কথা বুজি পায় গোৰেশ্বৰত বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কোনে আগবাঢ়ি দায়িত্ব ল'ব এই মানুহবিলাকক এই ব্যক্তিবিলাকক আচলতে গোৰেশ্বৰবাসী ৰাইজে এটা সমৰ্থন কৰিব লাগে মই ভাবোঁ BPFৰ চৰকাৰখন যেনেকৈ ৰাইজে আনিলে আৰু চৰকাৰ অহাৰ পাছতে মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই যথেষ্ট উন্নয়নমূলক কাম আজি হাতত লৈছে আমি নিৰ্বাচনৰ আগত যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আজি হাগ্ৰামা মহিলা ডাঙৰীয়াই আখৰে আখৰে পালন কৰাৰ কাৰণে তেখেতে আজি আগবাঢ়িছে পদক্ষেপ লৈছে নিবনুৱা সমস্যাই হওক বা দুখীয়া দৰিদ্ৰক সহায় কৰাৰ মানে ক্ষেত্ৰতে হওক বা কৃষক সমাজক আমি কেনেকৈ সহায় কৰিম এই বিভিন্ন দিশত ৰাস্তা ঘাট স্কুল কলেজ স্বাস্থ্য কেন্দ্ৰ এই সকলো দিশত আজি আগবঢ়াই নিয়াৰ স্বাৰ্থত আজি হাগ্ৰামা মহিলা ডাঙৰীয়াই পদক্ষেপ লৈছে BTC চৰকাৰ অহাৰ লগে লগে গতিকে মই ভাবোঁ এই BTC চৰকাৰখনক যদি আমাৰ এটা উপযুক্ত ব্যক্তিক যদি আমি বিধায়ক হিচাপে দিছপুৰলৈ নিৰ্বাচন কৰি পঠাই দিব পাৰোঁ গোৰেশ্বৰৰ পৰা মই ভাবোঁ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগত হাতে হাত ধৰি গোৰেশ্বৰ সমষ্টিটোক আৰু অধিক আগবঢ়াই নিব পাৰিব বুলি মই আশা কৰোঁ গতিকে মই এইখিনিয়ে গোৰেশ্বৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে হাগ্ৰামা মহিলা ডাঙৰীয়াক বিশ্বাস কৰে BPF দলক আপোনালোকে আন্তৰিকতাৰে ভাল পায় আগন্তুক দিনতো এনেদৰে সহায় সহযোগিতাৰে আমি যেন গোৰেশ্বৰবাসী ৰাইজ আগবাঢ়ি যাব পাৰোঁ মই এইখিনি কামনা কৰোঁ যেহেতু দীৰ্ঘদিন BJPৰ যেহেতু MLA হৈ আছিল বৰ'জ কলিতা ডাঙৰীয়া 5টা বছৰ তেখেতে মিনিষ্টাৰ আছিলে আৰু 5টা বছৰ তেখেতে গোৰেশ্বৰ সমষ্টিৰ MLA হৈ আছিলে কি কাম কৰিলে বুলি ভাবে কি কাম কৰিল উন্নয়নৰ দিশত গোৰেশ্বৰ অঞ্চলৰ কাৰণে কি কাম কৰিছে বুলি ভাবে আপোনালোকে চাওক এজন ব্যক্তিয়ে যেতিয়া ৰাইজৰ প্ৰতিনিধি হয় তেওঁ যদি কাম কৰাৰ ইচ্ছা থাকে বহুত কাম কৰিব পাৰে হাগ্ৰামা মহিলা ডাঙৰীয়াক আজি চাওক 15 বছৰত কিমান BTCৰ উন্নয়ন কৰি দেখাই দিছিল এই 5 বছৰত আজি 3-4 মাহ হৈছে মাত্ৰ কিমান পদক্ষেপ আজি হাতত লৈছে মই ভাবোঁ যে যিজন ব্যক্তিয়ে কাম কৰাৰ এটা ইচ্ছা থাকে অঞ্চলক আগবঢ়াই নিয়াৰ যাৰ এটা হেঁপাহ থাকে সেই ব্যক্তিয়ে কাম কৰিব নিশ্চয় পাৰে বৰ'জ কলিতা ডাঙৰীয়াই যথেষ্ট কাম কৰিব পাৰিলেহেঁতেন মন্ত্ৰী থাকিলেহেঁতেন গোটেই নাই কৰা বুলিও ক'ব নোৱাৰি গোটেই নুই কৰিব নোৱাৰি তেখেতে যথেষ্ট কৰিলে কিন্তু ডেলিমিটেশ্যন যেতিয়া আমাৰ সমষ্টি এটা নতুনকৈ গঠন হ'ল তাৰ পাছৰ পৰা আমি হয়তো অলপ তেখেতৰ যিটো আমাৰ প্ৰতি আমাৰ লগত যিটো এটা যোগসূত্ৰ থাকিব লাগিছিল সেইটো হয়তো তেখেতে অলপ কমি গ'ল আৰু তেখেতে যিখিনি সমষ্টিত জড়িত হৈ থাকিল সেই সমষ্টিটোত হয়তো বেছি সময় দিব লগা হ'ল গতিকে মই ভাবোঁ তেখেতে আৰু কিছু কৰি থৈ যাব পাৰিলেহেঁতেন কাৰণ আমাৰ সমস্যা কিন্তু বহুত আছিল মই আজি বিধানসভাৰ মজিয়াত আজিলৈকে গোৰেশ্বৰৰ ইমান জ্বলন্ত সমস্যাবিলাক এজন বিধায়কো আমি বহুত বিধায়ক পালোঁ অকল বৰ'জ কলিতাই নহয় আমি কংগ্ৰেছৰো পাইছিলোঁ AGPৰো পাইছিলোঁ CPMৰো পাইছিলোঁ গতিকে আমাৰ গোৰেশ্বৰৰ অভাৰব্ৰিজখনৰ কথা আজি এছেম্বলিৰ বুকত এটা বিধায়কো আজিলৈকে উপস্থাপন নকৰিলে এখন যে আমাক চিভিল হস্পিটেল আমাৰ গোৰেশ্বৰৰ বুকুত আছে সেই চিভিল হস্পিটেলখনত যেন আমাৰ
মানে আধুনিকতাৰ এটা ব্যৱস্থা কৰিব লাগে সেই কথাখিনিও আজিলৈকে এজন বিধায়কে নকলে তো ক'ব কোনে ৰাইজে এটা আশা কৰি ভোট দিয়ে যদি ৰাইজে আশা কৰি ভোট দিয়াৰ পিছত তাৰ পিছত ৰাইজৰ কথা নাভাবে তো ভাবিব কোনে আচলতে গতিকে মই ভাবো পৰৱৰ্তী মানে আগন্তুক সময়ত যিজন বিধায়ক আমাৰ আহিব ৰাইজে আকোৱালি ল'ব সেই বিধায়কজনে গুৰেশ্বৰৰ যিবিলাক জ্বলন্ত সমস্যা আছে অভাৰ ব্ৰিজ আজি নিবনুৱা সমস্যাকে কওক সংস্থাপন নোহোৱা হৈছে আমাৰ নিবনুৱাসকলৰ গতিকে স্বাস্থ্য ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক মানে এগ্ৰিকালচাৰ ক্ষেত্ৰতে হওক গতিকে এই কথাখিনিৰ ওপৰত অধিক গুৰুত্ব দিব বুলি মই আশা কৰোঁ যেটো মূল সমস্যা হৈ আছে এতিয়া যেটো আপোনাৰ ঘৰৰ ওচৰৰে যেটো নেকি মংগল চকৰ পৰাই আহা যেটো নেকি পথ মংগল চকৰ পৰা যেটো নেকি গুৰমুলগি আহা যেটো পথ আজিত লাগি মেৰামতি হোৱা নাই এইটোৰ ক্ষেত্ৰত আপুনি কি ক'ব হয় এই ৰাস্তাটো আমাৰ বিপিএফৰ প্ৰথম চৰকাৰ যেতিয়া আহিছিল তেতিয়াই বনাইছিল তেতিয়াৰ পৰা কিন্তু আৰু মাজতে প্ৰমোদ বড়ো চৰকাৰ যোৱা 5 বছৰ গুচি গ'ল 5 বছৰত কিমান ৰাস্তা যে জহি খহি গ'ল আমি কিন্তু তাত পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কিন্তু আমি আমাৰ যিখন প্ৰমোদ বড়ো চৰকাৰ আছিল তেখেতে কিন্তু কৰাৰ ব্যৱস্থা নকৰিলে কিন্তু আমি এইবাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ বিপিএফৰ চৰকাৰ যেতিয়া আহিল আমি আজিৰ পৰা বা 20-25 দিনমান আগৰ ঘটনা এইটো হাগ্ৰামা মহিলা ডাঙৰীয়াক আমি গুৰেশ্বৰ গাঁওবুঢ়া চক বুলি কয় আমাৰ মেইন ৰাস্তাৰ পৰা যেটো আমাৰ মেইন ৰাস্তা গৈছে আমাৰ মেইন ৰাস্তা থানাৰ সন্মুখেদি এনেকৈ বাগ ডোপা হয় সৰি আমি এইপিনে আমাৰ মংগল চক হয় আমাৰ একদম বালাহাটি কদামগুৰি গুৰমু আমি একেবাৰে পুঠিমাৰী ব্ৰিজলৈকে আমি এটা টুলেনযুক্ত ভাল ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে আমি আলোচনা কৰিছোঁ ইয়াত এজন আমি ব্যক্তিকো আমি কন্ট্ৰেক্টৰকো ইতিমধ্যে আমি প্ৰজেক্ট কৰিছোঁ মই ভাবোঁ এই ৰাস্তাটো আমি বিধানসভা নিৰ্বাচনৰ আগে আগে আমি এটো পাবলৈ সক্ষম হ'ম যেটো নেকি আপুনি ক'লা যেটো পুঠিমাৰী নৈৰৰ ওপৰত যেটো নেকি দালাং হিটো লৈ ফলে বহু দিন যেটো ৰাজনীতিক বা হেৰি নিৰ্বাচনৰ সময়ত যেটো নেকি উত্থাপন হৈ থাকে ইটো লৈ ফলে নিৰ্বাচনৰ প্ৰচাৰ হৈ থাকে এইটো ক্ষেত্ৰত আপুনি কি ক'ব এইটোত প্ৰথমতে দুখ দিব লাগিব আমাৰ ঠিকাদাৰবিলাকক প্ৰথম যিজন ঠিকাদাৰ আছিল 2009 যেতিয়া আমাৰ এই দলংখন আধাৰশিলা স্থাপন হৈছিল ঠিকাদাৰজনে দায়িত্ব লৈ তেওঁ কাম কৰিম বুলি আগবাঢ়িলে কিন্তু তেওঁ আসলতে যিমানখিনি এই এনেকুৱা ব্ৰিজৰ কাম কৰিব পৰা তেওঁৰ যিখিনি ক্ষমতা থাকিব লাগে সেই ক্ষমতাখিনি আসলতে তেওঁৰ নাই আৰু নহৰ বিনিময়ত ইমান লেহেম গতিত আগবাঢ়ি গ'ল য'ত ডিপাৰ্টমেণ্টে তেওঁক মানে কেনচেল কৰিবলৈ বাধ্য হৈ গ'ল কেনচেল কৰি নেক্সট আকৌ এজন ঠিকাদাৰক দিলে মাজতে আমাৰ এম.এল.এ বিলাক মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া হাৰি থাকিল ফেইবাৰ যদি মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া জিতি আহে 2010ত তেতিয়া মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া জিতি আহিলে নিশ্চয় দলংখন হোৱাৰ এটা সম্ভাৱনা আছিল কিন্তু মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া দুৰ্ভাগ্যবশতঃ সেইবাৰ হাৰি থাকিল দলংখনৰ প্ৰতি নতুন এম.এল.এ জনে খুব গুৰুত্ব প্ৰদান এটা নকৰিলে কিন্তু এতিয়া এইবাৰ চৰকাৰ অহাৰ লগে লগে আমি অলৰেডি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ আৰু তেখেতে গোটেই ডিপাৰ্টমেণ্টক এনেকুৱা নিৰ্দেশনা এটা দিলে ঠিকাদাৰক যিজন ঠিকাদাৰে এতিয়া কাম কৰি আছে সেই ঠিকাদাৰজনক ডিপাৰ্টমেণ্টে মাতি নি তেওঁক এনেকুৱা এটা নিৰ্দেশনা দিলে যে কম দিনৰ ভিতৰত এই দলমৰ কাম কৰি সম্পূৰ্ণ কৰি তুলিব লাগে আৰু এইখিনি ব্যৱস্থা এতিয়া ঠিকাদাৰজনে পুৰাদমে কাম কৰি আছে পুৰা স্পীডত কাম কৰি আছে মই ভাবোঁ ইলেকশ্যনৰ আগত নোৱাৰিলে আমি ইলেকশ্যনৰ পাছত আমি ৰাইজৰ কাৰণে এই দলংখন মুকলি কৰি দিব পাৰিম হয় যেহেতু ইতিমধ্যে ইলেকশ্যন বেছি দিন নাই যেহেতু নিৰ্বাচন আহি আছে চমু চাপি আহিছে যেহেতু আপোনালোকৰ বিপিএফ দলৰ পৰাই যেহেতু এতিয়া মতে 4জন প্ৰাৰ্থিত্ব বিচাৰ কৰিছে কি ক'ব এই কোনি পাব বুলি আশাবাদী আপুনি এতিয়া চাওক 4জন নহয় বিপিএফ দল ৰাজনৈতিক দলটি বহু শক্তিশালী আজিৰ যুগত আৰু দলটোৰ প্ৰতি ৰাইজৰ এটা আস্থা আছে ভৰসা আছে যাৰ কাৰণে 28খন আসন আমাক বিটিসি নিৰ্বাচনত ৰাইজে দিছে আমাক ৰাইজে দিছে মৰম কৰি আশীৰ্বাদ দিছে গতিকে এই শক্তিশালী দলটোত 4জনে নহয় আৰু বেছি ওলাব পাৰে কিন্তু দলে উপযুক্তজনক কাক দিলে আমি সহজত জিকি যাব পাৰোঁ গুৰেশ্বৰবাসী ৰাইজে কাক বিচাৰে
কোনজন ব্যক্তি হ'লে গোৰেশ্বৰবাসী ৰাইজে খুব সহজতে আঁকোৱালি ল'ব এই কথাবিলাকো মানে চাব লগা আছে গতিকে মই ভাবোঁ হাইকমাণ্ডে এজন ব্যক্তিক প্ৰক্ষেপ কৰিব যিজন ব্যক্তিয়ে গোৰেশ্বৰবাসী ৰাইজৰ সমস্যাৰ কথা বুজিব গোৰেশ্বৰবাসী ৰাইজৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে আগবাঢ়িব গোৰেশ্বৰৰ যিবিলাক ৰাস্তা ঘাট দলং কালভাৰ এতিয়াও আৰু বনাব লগা বাকী আছে যথেষ্ট হ'ল আজি আমাৰ গোৰেশ্বৰ এই সমষ্টিত তিনিটা পৰিষদীয় সমষ্টি পৰে গোৰেশ্বৰ শুক্লাই চেৰপাং আৰু নাগৰিজুলি গতিকে গণেশ কছাৰী ডাঙৰীয়াও মানে তেখেতৰ নেতৃত্বত তেখেতে শুক্লাই চেৰপাঙে হওক বা এই সমষ্টিটোতে হওক যথেষ্ট উন্নয়ন কৰি তেওঁ দিবলৈ সক্ষম হৈছে মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াও দুবাৰকে ইয়াম হৈ তেখেতে যথেষ্ট গোৰেশ্বৰত য'ত ৰাস্তাই নাছিল আমাৰ বহু ৰাস্তা নিৰ্মাণ হোৱা নাছিল গতিকে তেখেতে যথেষ্ট কামখিনি কৰি দি আছে গতিকে মই ভাবোঁ আৰু যিখিনি বাকী থাকি গ'ল সেই কামখিনি আমাৰ মানে যিজন কেণ্ডিডেটক প্ৰক্ষেপ কৰিব দলে তেওঁ ৰাইজৰ ভোট লৈ জিকি গৈ ৰাইজৰ কাম কৰিব বুলি মই আশা কৰোঁ যেটো ইতিমধ্যে চৰ্চা হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যেটো গোৰেশ্বৰ সমষ্টি এইটো বিজেপি ল'ব বুলি কৈ আছে বিজেপি ল'লে আপোনালোকৰ কি হ'ব যেটো কি এলায়েন্সত থাকিলে কি হ'ব হয় এতিয়া চাওক যে এলায়েন্স যদি ধৰ্ম আমি পালন কৰোঁ আজি বিজেপি এলায়েন্সত আছে এলায়েন্স ধৰ্ম যদি পালন কৰিব যাওঁ তেন্তে আমি 44 নং গোৰেশ্বৰ বিধানসভা সমষ্টিত আমাৰ দুজন পাৰিষদ আছে গোৰেশ্বৰ সমষ্টিত আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া আছে শুক্লাই চেৰপাঙত আমাৰ এতিয়া ইএম বৰ্তমান গণেশ কছাৰী ডাঙৰীয়া আছে ইয়াতে বিজেপিৰ এজন এম.এল.এ আছে গতিকে বন্ধু হিচাপে এলায়েন্স হিচাপে আমি সেই বস্তুটো এৰা ধৰা কৰিব লাগিব ইয়াৰ ৰাইজে কাক বিচাৰে আচলতে বিজেপিক বিচাৰে নে বিপিএফক বিচাৰে গতিকে আমি যদি বুজা পৰাত যাওঁ তেতিয়াহ'লে এই সিটটো আমি দুটা এম.এল.এ পোৱা হিচাপে আমি বিপিএফে পোৱাটো মানে 100% আমি আশা কৰিব পাৰোঁ গতিকে তাত মানে বিজেপিও এইখিনি বস্তু এটা মানে সমন্বয় এটা ৰাখিব লাগিব বন্ধুত্ব এটা ৰাখিব লাগিব যাতে আমি একেলগে চৰকাৰ গঠন কৰিম একেলগে চৰকাৰত আগবাঢ়ি যাম একেলগে অসমৰ জনসাধাৰণক আমি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছোঁ গতিকে আমি গোৰেশ্বৰ সমষ্টিটো আমি দুইটা দলৰ মাজত বুজা পৰাৰ মাজত মই ভাবোঁ এইটো সিট বিপিএফে পোৱাটো সম্পূৰ্ণ নিশ্চিত বুলি মই আশা কৰিব পাৰোঁ যেটো এইটো আপোনাৰ যেটো নেকি সমষ্টি 44 নং গোৰেশ্বৰ সমষ্টি ইয়াতে যেটো নেকি কংগ্ৰেছ দলৰ এতিয়া যুঁজা চলি আছে নিৰ্বাচনৰ কি ক'ব প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিগত দিনবিলাকত ৰাইজে চাব আমি বিপিএফে গোৰেশ্বৰ সমষ্টিটোত আমি কিমানখিনি বিপিএফ দলৰ চৰকাৰে আগন্তুক আমি যোৱা 15 বছৰত কিমানখিনি কৰি দিব পাৰিলোঁ ৰাইজৰ নগদৰ্পণত আছে ৰাইজৰ হিচাপ আছে গতিকে কংগ্ৰেছও খেলিব ইয়াত আৰু ৰাজনৈতিক দলে খেলিব চিপিএমে খেলিব পাৰে কিন্তু ৰাইজে কাক ছাপোৰ্ট দিব কোনটো ৰাজনৈতিক দলে আজি বিটিচিত সামগ্ৰিকভাৱে উন্নয়ন কৰিছে আজি বিপিএফ দলৰ যিখিনি 15 বছৰ চৰকাৰৰ দিনত কিমানখিনি উন্নয়ন কৰি দেখালে মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়া গতিকে এইখিনি কথা আজি ৰাইজে বুজিছে জানিছে আৰু যাৰ কাৰণে প্ৰমোদ বৰক উফৰাই যোৱা নিৰ্বাচনত হাগ্ৰামা মহিলা ডাঙৰীয়াক 28টা সিট জিকাই দি একক সংখ্যা গৰিষ্ঠতাৰে আমাৰ চৰকাৰ আমাক বিপিএফ দলক ৰাইজে দিছে গতিকে মই ভাবোঁ এই সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত আমি ভাবোঁ যে গোটেই ৰাজনৈতিক দলে যদিও ইলেকশ্যন খেলিব কিন্তু উপযুক্তজনক ৰাইজে কিন্তু ভোট দি জয়যুক্ত কৰাব ডাঙৰকৈ এটা প্ৰশ্ন যেটো সুধিব বিচাৰিছোঁ আপোনাক যেটো এইটো আপোনাৰ যেটো সমষ্টি 44 নং গোৰেশ্বৰ সমষ্টিত যদি বিজেপি যদি টিকেট পায় তে আপোনালোকৰ যদি এলায়েন্সত বিজেপি যদি টিকেট পায় আপোনালোকে বিজেপিক সমৰ্থন কৰিব না নাই এতিয়া চাক আমি তেনেকুৱা আলোচনা কোনো ধৰণৰ আলোচনা এতিয়ালৈকে আমাৰ হোৱা নাই বা বিজেপি বিপিএফৰ মাজত ক'ত সিট বিপিএফে ল'ব ক'ত সিট বিজেপিয়ে ল'ব এই আলোচনা এতিয়ালৈকে হোৱা নাই কিন্তু আমি ৰেডি হৈ আছোঁ যে 15টা সিট আমাৰ বিটি সিট থাকে 15টা সিট আমাৰ আছে 6টা এছটি ৰিজাৰ্ভেশ্যন আছে আমাৰ আৰু 9টাটো আমাৰ অপেন সিট হিচাপে বিটি সিট আমি পাইছোঁ গতিকে আমি বিপিএফ দলে এতিয়া আশাবাদী যে 15টা সিটতো আমি ইলেকশ্যন খেলাৰ কাৰণে আমি ইতিমধ্যে ৰেডি হৈছোঁ আৰু ইয়াৰ এটা কথা চাব লাগিব যে বিটিচিৰ ৰাইজে
BPF দলক কেনেকৈ বিচাৰে BTCৰ জাতি জনগোষ্ঠীয়ে আজি কি ক'ব বিচাৰিছে যে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ যিটো এটা কামৰ স্পিৰিট কাম কৰাৰ মানসিকতা এই মানসিকতাটোৰ ওপৰত আজি BTCৰ ৰাইজে জাতি জনগোষ্ঠীয়ে কৈছে যে BTCত যদি উন্নয়ন কৰি দেখাব পৰা নেতা আছে সেইজন হ'ল হাগ্ৰামা মহিলা ডাঙৰীয়া গতিকে তাৰ পাছত যদি আমি যদি এলায়েন্সত আছোঁ আমি অন্যান্য দলকো যদি আমি সিটবিলাক যদি এৰি দিওঁ ৰাইজে যদি মনত আঘাত পায় বুজা পৰাৰ মাজত দুই এটা সিট যদি আমাৰ বন্ধু দল হিচাপে আমাৰ এলায়েন্স দল হিচাপে দুই এটা যদি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ মাজত যদি ফ্ৰেণ্ডশ্বিপ খেলাৰ কিবা সম্ভাৱনা আছে নেকি ফ্ৰেণ্ডশ্বিপ খেলাটোতো কথা নাহে ফ্ৰেণ্ডশ্বিপ যদি খেলে আৰু এলায়েন্সটো কেনেকৈ থাকিব BPFে খেলিলে বিজেপি নেখেলিব য'ত দুই এটা সিট বিজেপিয়ে পাব তাত BPFে নেখেলে এইটো দেখা কথা আৰু গতিকে ফ্ৰেণ্ডশ্বিপ হিচাপে খেলিলে সেইটোতো কোনো ধৰণৰ মানে এলায়েন্স বোলা বস্তুটো দেখোন ভাল নালাগিব গতিকে সেইটো আৰু বন্ধু হিচাপে ফ্ৰেণ্ডশ্বিপ হিচাপে খেলাৰ কোনো মই ভাবোঁ এইটো কোনো ধৰণৰ হেৰি নাথাকে ইয়াত শেষত আহিছোঁ আমি যিটো বহুত কথা আপোনাৰ পৰাই আমি শুনিলোঁ শেষত আপোনাৰ পৰাই জানিব বিচাৰিম গড়েশ্বৰ ৰাইজৰ বাবে আপুনি শেষত কি আহ্বান জনাব যিটো আপুনি নিৰ্বাচন খেলিবলৈ ওলাই আহিছে ৰাইজৰ বাবে কাম কৰিবলৈ ওলাই আহিছে কি ক'ব শেষত আপুনি হয় গড়েশ্বৰবাসী ৰাইজক মই এটাই আহ্বান জনাম যে আমি প্ৰথমতে গড়েশ্বৰ অঞ্চলত 44 গড়েশ্বৰ বিধানসভা সমষ্টিৰ যিটো আমাৰ বাউণ্ডাৰী আছে বাউণ্ডাৰীৰ ভিতৰত আমাৰ নিবনুৱা সমস্যা যথেষ্ট আছে মই ভাবোঁ এই নিবনুৱা সমস্যা সমাধান কৰিব লাগিব আমি কৃষকসকলক আধুনিক কৃষি পদ্ধতিৰ জৰিয়তে আমি কৃষকসকলক আমি আগবঢ়াই নিব লাগিব মই অভাৰব্ৰিজৰ কথা কৈছোঁ মেডিকেলৰ কথা কৈছোঁ মানে শিক্ষাৰ দিশত কৈছোঁ গতিকে এই কথাবিলাক আমি সুন্দৰভাৱে আগবঢ়াই নিব লাগিব মই গড়েশ্বৰবাসী ৰাইজক কৈছোঁ যে আজি BPF দলে আমি নিৰ্বাচনৰ আগত যিমান কথা দিছোঁ যিমান প্ৰতিশ্ৰুতি দিছোঁ আমি 100তকৈও অধিক প্ৰতিশ্ৰুতি আমি BTCৰ জনগণক দিছোঁ জাতি জনগোষ্ঠীক দিছোঁ আমি 5 গেৰাণ্টি দিছোঁ আপোনালোকে জানেই যে আমি মাটিৰ পট্টা দিম বুলি আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই নিৰ্বাচনৰ আগত কৈছি আমি 10 ফেব্ৰুৱাৰীত অপেনিং কৰিছোঁ মাটিৰ পট্টা দিয়া আৰম্ভ কৰি দিলোঁ আমি নিবনুৱাসকলক যুৱক যুৱতীসকলক 28 বছৰ বয়সৰ পৰা 45ৰ ভিতৰত থকা যুৱক যুৱতীসকলক আমি 2 লাখকে এককালীন সাহায্য দিম বুলি কৈছিলোঁ আমি 10 তাৰিখে অপেনিং কৰিছোঁ ইতিমধ্যে আমি প্ৰতিটো সেল্ফ হেল্প গ্ৰুপক আমি অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ কাৰণে যিটো এটা সিদ্ধান্ত দিছিলোঁ আমি যোৱা 10 তাৰিখে আমি সেল্ফ হেল্প গ্ৰুপক 15,000কে দিয়াৰ আমি আৰম্ভণি কৰিছোঁ এতিয়া আমাৰ 20 তাৰিখৰ পৰা দিয়া আৰম্ভ হৈ যাব আমি একেবাৰে নিকিন একেবাৰে দুখীয়া পৰিয়ালটোক অৱস্থা বেয়া পৰিয়ালটোক আমি আৰ্থিক অনুদান দিম বুলি কৈছিলোঁ যোৱা 10 তাৰিখে আমি 10,000কে এই পৰিয়ালক প্ৰতিটো ব্লকত আমি 1250টা পৰিয়ালক 10,000কে দিয়াৰ কাৰণে যোৱা 10 তাৰিখে আমি আৰম্ভণি কৰিছোঁ আমি বিকলাংগবিলাকক আমি চিনাক্ত কৰি আমি আৰ্থিক অনুদান দিয়াৰ কাৰণে কৰিছিলোঁ আমি 10 তাৰিখে আৰম্ভ কৰিছোঁ 20 তাৰিখৰ পৰা আমাৰ 23 তাৰিখৰ ভিতৰত 3 দিনত আমি শেষ কৰি দিম বিতৰণ কৰাটো গতিকে মই ভাবোঁ যে BPFে যিটো কথা ৰাইজক প্ৰতিশ্ৰুতি দিয়ে এই প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলা ডাঙৰীয়াই হওক আমাৰ BPFৰ EMGMে হওক লিডাৰসকলে হওক যুৱকে হওক মহিলাই হওক আমি BPFৰ চৰকাৰ আহিলে আমি কথা ৰাখোঁ আৰু যাৰ কাৰণে আজি আমি আৰম্ভ কৰি দিছোঁ গতিকে মই গড়েশ্বৰবাসী ৰাইজক এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ যে হাগ্ৰামা মহিলা ডাঙৰীয়াই যিটো এটা BTC নিৰ্মাণ কৰাৰ সপোন এই সপোনত আপোনালোকে বিধানসভা নিৰ্বাচনত আমাৰ BPFৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰাই হাগ্ৰামা মহিলা ডাঙৰীয়াক আৰু শক্তিশালী কৰাই দিল্লী আৰু দিছপুৰৰ পৰা BTCৰ উন্নয়নৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে আমি যেন আৰু অধিক আমি পুঁজি টানি আনিব পাৰোঁ এই কথাখিনি মই গড়েশ্বৰবাসী ৰাইজৰ লগতে সমূহ BTCবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ ইতিমধ্যে ডাঙৰ এটা প্ৰশ্ন আহি পৰিছে যিটো নেকি হাগ্ৰামা মহিলাৰ চৰকাৰ আহিলে BTCত শান্তি নহয় বুলি কৈ আছে এনে ফেচবুকত বা বিভিন্ন দল সংগঠনে উত্থাপন কৰি আছে হাগ্ৰামা মহিলাৰ অহাৰ লগে লগে ইতিমধ্যে যিটো নেকি কোকৰাঝাৰত বহুত যিটো নেকি জাতিৰ সংঘাত হৈ গ'ল বুলি কৈ আছে সেইটো ক্ষেত্ৰত আপুনি কি ক'ব কি অশান্তি হৈছে ক'ৰবাত যদি
কোনোবাই এটা ভুল বুজাবুজিত যদি কিবা এটা হাই কাজিয়া লাগে হেতু কি হাগ্ৰামা মহিলা ডাঙৰীয়া বিপিএফ চৰকাৰে কৰিছে নেকি আজি এইবিলাক বিৰোধীৰ দলবিলাকে আজি এইবিলাক কোৱা কথা আচলতে আজি বিটিচিত শান্তি প্ৰতিষ্ঠা কৰিছিল হাগ্ৰামা মহিলা ডাঙৰীয়াই বিটিচি চুক্তি স্বাক্ষৰ কৰি 2003 10 ফেব্ৰুৱাৰী তেতিয়াৰ পৰা 15 বছৰ শাসনভাৰ কৰি হাগ্ৰামা মহিলা ডাঙৰীয়াই শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়নৰ প্ৰতিষ্ঠা কৰিছিল নিবনুৱা সমস্যা সমাধান কৰিছিল থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই দিছিল বিভিন্ন ৰাস্তা ঘাট দলং কাৰবাৰ CIT মেডিকেল কলেজ বড়োলেণ্ড ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ আজি কৌখি দিনা আমি এই নতুন চৰকাৰ অহাৰ লগে লগে আমি মিনি সেক্ৰেটাৰী আমি ওদালগুৰিত আধাৰশিলা স্থাপন কৰিছোঁ যোৱা সেইদিনা গতিকে হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰ আহিয়ে শান্তি প্ৰতিষ্ঠা কৰিছিল গতিকে এইবিলাক যি দুই এটা ঘটনা ঘটে আচলতে এইবিলাক ঘটনা আজি আপোনালোকে চাওক সিদিনাখনে বিটিচিৰ যিটো আমাৰ বিটিচিৰ জনগণৰ কাৰণে মন্দিৰ কোনে আক্ৰমণ কৰিলে কিয় আক্ৰমণ কৰিলে যদি বিটিচিৰ জনগণক ভাল পায় যদি হেতু মন্দিৰ বুলি ভাবো আমি সেই মন্দিৰত আক্ৰমণ কৰি মন্দিৰটো ভাঙি চিঙি আমি কিবা নিৰ্মাণ কৰিব পাৰিম নেকি আমি জন্ম দিব পাৰিম নেকি প্ৰতিটো সমস্যাৰ সমাধান হয় আলোচনাৰ মাধ্যমেৰে হাগ্ৰামা মহিলা ডাঙৰীয়া কৈছে যদি কিবা সমস্যা আছে সমস্যাৰ সমাধানৰ কাৰণে আগবাঢ়ি আহক দল সংগঠন আহক মই আলোচনা কৰিম বুলি তেওঁ বাৰে বাৰে আহ্বান জনাই আছে কিন্তু তেওঁলোকে আলোচনাৰ কাৰণে আগবাঢ়িব নাযায় বিটিচিৰ জনগণৰ মন্দিৰ ভাঙিব যায় গতিকে আমি বিপিএফ চৰকাৰ অহাৰ পিছত আমি অশান্তি কৰা নাই আজি আমি যোৱা 5 বছৰ হৈ গ'ল প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ আপোনালোকে ক'ব পাৰে নেকি আজি 16টা ডিপাৰ্টমেণ্ট তেতিয়া গতাই দিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই আমি কোনোবা দিনা বিপিএফ দ্বাৰা ধৰ্ণা কৰিছিলোঁ নেকি কৰবাৰ আন্দোলন কৰিছিলোঁ নেকি আমি যুক্তিৰে আমি উপস্থাপন কৰিছিলোঁ যে 16টা ডিপাৰ্টমেণ্টত বিটিচি চুক্তিৰ মতে ইয়াত থাকিব লাগিব 16টা ডিপাৰ্টমেণ্ট আমি আজি বিটিচি চৰকাৰ গঠন কৰি বিপিএফ দলে 16টা ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্ট আজি আকৌ আমি আগৰ দলে চলাইছোঁ গতিকে এইবিলাক হ'ল বিৰোধী দলৰ নেতাবিলাকে কোৱা কথা মই ভাবোঁ বিটিচিত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হৈছে উন্নয়নৰ ধাৰা আজি আকৌ আৰম্ভ হৈছে 5 বছৰ মৰি গৈছিল ৰাস্তা ঘাট নিৰ্মাণ হোৱা নাছিল আৰু নিবনুৱাসকলৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি আমাৰ যোৱা 5 বছৰীয়া চৰকাৰখনে দিব পৰা নাছিল এতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়া থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি বিটিচি গভৰ্ণমেণ্টে দিব আমাৰ বিটিচিৰ জনসাধাৰণৰ যুৱক যুৱতীসকলে সেই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি পাব গতিকে আপোনালোকে এতিয়া কওক বিটিচিৰ জনগণে আজি কওক যে হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰ অহাৰ লগে লগে শান্তি প্ৰতিষ্ঠা হৈছে উন্নয়নৰ মানে ধ্বজা আজি আৰম্ভ হৈছে হয় নিশ্চয় বহুত কথা আমি জানিলোঁ তেখেত শৰৎ দাস ডাঙৰীয়াৰ পৰা আমি বিশেষকৈ আজি তেখেতে আমাক মূল্যৱান সময় দিছে আমাক নিজৰ যিটো নেকি মূল্যৱান সময় আমাক আৰোনাই খৌৰাঙক দিয়াৰ বাবে আমি আৰোনাই খৌৰাঙৰ তৰফৰ পৰাই ডাঙৰীয়ালৈ অশেষ ধন্যবাদ যাচিলোঁ ধন্যবাদ থাকিল মই সকলো আপোনালোকৰ চেনেলৰ কাৰ্যকৰ্তা আৰু আমাৰ দৰ্শকসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ ধন্যবাদ